ইলিশ মাছ খাম আজি ইলিশ মাছ খাম জীৱনত প্ৰথম মই ইলিশ মাছ খাম। সৌটো ৰাজেন আহিছে। ই যদি ইলিশ মাছটোৰ বিষয়ে কিবা সোধে ইয়াক বজাৰৰ পৰা আনিছোঁ বুলি নকওঁ। ইয়াক ভালকৈ এঠগন দিব লাগিব। কি ঠগিম? পাই গ'লোঁ আইডিয়া এটা পাই গ'লোঁ। কি হে নগেন, বৰ ধুনীয়া ইলিশ মাছ এযোৰ আনিলা দেখোন। কিমান ল'লে? ৰাজেন কাই, মই এই ইলিশ মাছযোৰ কিনি অনা নাই নহয়, নদীৰ পৰা ধৰিহে আনিছোঁ। কিন্তু কেনেকৈ ধৰিলানো? মই এষাৰ মন্ত্ৰ জানো। মই নদীৰ কাষত বহি হাত দুখন পানীত লগাই মন্ত্ৰষাৰ মাতি দিলেই এনেকুৱা এযোৰ ইলিশ মাছ আহি নিজেই মোৰ হাতত পৰেহি। মই সদায় এনেকুৱা এযোৰ ইলিশ মাছ খাওঁ। হয় নেকি? বৰ ভাল কথা। পিছে মন্ত্ৰষাৰ মোকো শিকাই দিবা নেকি? কিয় নিশিকামনো ৰাজেন কাই? কিন্তু আজিকালিতো কোনেও বিনামূলীয়া কাম নকৰে। টকা ৩,০০০ মান দিলে ভাল আছিলে। তেতিয়া আপুনি সদায় এনেকুৱা এযোৰ ইলিশ মাছ খাই থাকিব পাৰিব। কিয় নিদিমনো? এইয়া লওক ৩,০০০ টকা। এতিয়া শিকাই দিয়া। ঠিক আছে বাৰু, মন্ত্ৰষাৰ কিন্তু কাকো নক'বা। কাৰোবাক ক'লে কিন্তু নাখাতে কিন্তু। ঠিক আছে, নকওঁ বাৰু। অং বং চং মহৎস শীঘ্ৰে শীঘ্ৰে আগস্য হং অহং মুক্তাৱশ্য। অং বং চং মহৎস শীঘ্ৰে শীঘ্ৰে আগস্য হং অহং মুক্তাৱশ্য। হৈছেনে নগেন? হৈছে। হেৰি শুনিছানে? মাছ আনিছোঁ, মাছ, ইলিশ মাছ। ৱাও, বৰ ধুনীয়া মাছ দেই। ক'ত পালেনো? মাছ ক'ত পাইনো আকৰিজনী? বজাৰৰ পৰা আনিছোঁ আকৌ। কিমান ল'লেনো? কেজি ২৫০০ টকা। দুইজনী মিলাই ১.৫ কেজি আছে। কি হ'ল, ভেবা লাগি চাই থাকিবানে মাছ কেইজনী নিবা? 1 কেজিত ২৫০০ টকা, আধা কেজিত ১২৫০ টকা, ৩৭৫০ টকা। বাপৰে, ইমান দাম দি কিয় আনিলেনো? পইচা ক'ত পালেনো? হ'ব দিয়া, জীৱনত প্ৰথমবাৰ খামহে। আৰু হেৰি নহয়, সেই যে ফচি আছিল টকাখিনি পালোঁ নহয়, তাৰ পৰাই লৈ আহিলোঁ। হয় নেকি? কিন্তু ৩০,০০০ টকা পাওঁতে ২৫০০ টকা কেজিয়া মাছ। হ'ব দিয়াহে। আৰু হেৰি নহয়, কথা এটা বুজিছা, কোনোবাই সুধিলে সদায় এনেকুৱা এযোৰ ইলিশ মাছ খাওঁ বুলি ক'বা। মই কাৰোবাক ঠগি থৈ আহিছোঁ, নহ'লে বিপদত পৰিবা কিন্তু, কৈ দিছোঁ। কিন্তু কিয়? হ'ব দিয়া, সেইবোৰ পিছত ক'ম। অং বং চং মহৎস শীঘ্ৰে শীঘ্ৰে আগস্য হং অহং মুক্তাৱশ্য। অং বং চং মহৎস শীঘ্ৰে শীঘ্ৰে আগস্য হং অহং মুক্তাৱশ্য। অং বং চং মহৎস শীঘ্ৰে শীঘ্ৰে আগস্য হং অহং মুক্তাৱশ্য। অং বং চং মহৎস শীঘ্ৰে শীঘ্ৰে আগস্য হং অহং মুক্তাৱশ্য। যোৱাকালি ইলিশ মাছ খাবলৈ বহুত ভাল লাগিলে দেই। আজি ৰাতিপুৱাও খাবলৈ পাম। দাইটি, আপোনালৈ চিঠি এখন আহিছে। এই বয়সত মোলৈনো কোনে চিঠি দিছে? চাওঁ। আৰে, এইখন দেখোন মিটিঙৰ কাগজ। আজি দিনৰ 11টা বজাত ৰাজেন বৰকটকীৰ ঘৰত। এয়া দেখোন মোৰ বিষয়ে লিখিছে। ৩,০০০ টকা ঠগিলে। বাৰু কি হয় দেখা যাওক। গাঁওবুঢ়া ডাঙৰীয়া, মিটিং আৰম্ভ কৰক। মানুহ ভালেখিনি গোট খালে। আচ্ছা, আৰম্ভ কৰি দিওঁ তেনেহ'লে। ৰাইজসকল, এই মিটিংখন
ৰাজেন বৰকটকী আৰু নগেন মৰাণৰ ওপৰত। বহুতে জানিবও পাৰে নাজানিবও পাৰে, তথাপিতো এবাৰ কৈ দিছোঁ। যোৱাকালি নগেন মৰাণে ৰাজেন বৰকটকীৰ পৰা ইলিচ মাছ ধৰাৰ ভুৱা মন্ত্ৰ শিকাই ৩,০০০ টকা ঠগিলে। সেয়েহে আজি এই মিটিংখন আয়োজন কৰা হৈছে। আচ্ছা, নগেন মৰাণ ডাঙৰীয়া, আপুনি কওকচোন, যোৱাকালি বজাৰৰ পৰা আপুনি এযোৰ ইলিচ মাছ আনিছিল? বজাৰৰ পৰা নহয় অ' গাঁওবুঢ়া ডাঙৰীয়া, নদীৰ পৰা ধৰি আনিছিলোঁ। মই সদায় এযোৰ ইলিচ মাছ আনোৱেই। এয়া মোৰ পত্নীয়ে সুধি চাব পাৰে মিছা কৈছোঁ যদি। হয় হয়, ঠিক আছে বাৰু। আপুনি ৰাস্তাত লগ পাই ৰাজেন বৰকটকীক ইলিচ মাছ ধৰাৰ মন্ত্ৰ শিকাই দিছিল আৰু তাৰ বাবদ ৩,০০০ টকা লৈছিল? হয়, লৈছিলোঁ আৰু মন্ত্ৰও শিকাই দিছিলোঁ। কিন্তু যোৱাকালি বৰকটকী ডাঙৰীয়াই নদীত মন্ত্ৰ মাতি ইলিচ মাছহে নালাগে তাৰ বাকলিও এচিটা নাপালে। গতিকে ইয়াৰ পৰা প্ৰমাণিত হ'ল যে আপোনাৰ মন্ত্ৰখন ভুৱা আৰু আপুনি মিছামিছিকৈ তাক ঠগিবলৈকে এই মন্ত্ৰ শিকাইছিল। গাঁওবুঢ়া ডাঙৰীয়া, মই বৰকটকী ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব বিচাৰোঁ। ঠিক আছে, কৰিব পাৰে। ৰাজেন ককাই, মই মন্ত্ৰষাৰ শিকোৱাৰ আগত আপোনাক কৈছিলোঁনে যে এই মন্ত্ৰষাৰ কাৰো আগত গাই নুশুনাব বুলি? আৰু যদিহে কাৰোবাৰ আগত কৈ শুনায় তেতিয়া এই মন্ত্ৰষাৰ নাখাটিব বুলি? হয়, কৈছিলা, কিন্তু মইতো কাৰো আগত কৈ শুনোৱা নাই। কিন্তু মই শিকাই দিয়াৰ লগে লগে আপুনি মোৰ আগতে গাই শুনোৱালে দেখোন। গাঁওবুঢ়া ডাঙৰীয়া, এই মন্ত্ৰষাৰ কাৰোবাৰ আগত কৈ শুনালে মন্ত্ৰষাৰ নেফাফে বুলি মই তেখেতৰ আগত ক'লোৱেই, তথাপিতো তেখেতে মোৰ আগত শুনোৱালে। আৰু সেয়েহে তেখেতে যোৱাকালি মাছ এটাও নাপালে। অঁ, হয় নেকি? কথাষাৰ তেনেকুৱা তেনেহ'লে। ইলিচ মাছ ধৰাৰ মন্ত্ৰ, বাপৰে, ইমান দামী মাছ। মন্ত্ৰষাৰ এবাৰ শুনিবলৈ মন গৈছে, কোৱাচোন কোৱা, আমিও শুনো। অং বং চং মহৎস শীঘ্ৰে শীঘ্ৰে আগস্য হং অহং মুক্তাৱশ্য। অং বং চং মহৎস শীঘ্ৰে শীঘ্ৰে আগস্য হং অহং মুক্তাৱশ্য। বাৰু নগেন মৰাণ ডাঙৰীয়া, বলকচোন বলক, আমিও চাওঁগৈ কেনেকৈনো ইলিচ মাছ আহে। কি হ'ল নগেন ডাঙৰীয়া, আপুনি কিয় কান্দিছে? মইতো কৈছিলোঁৱেই এই মন্ত্ৰষাৰ কাৰোবাৰ আগত ক'লে নেফাফে বুলি, কিন্তু এতিয়াতো মই সকলোৰে আগতে কৈ দিলোঁ। আজিৰ পৰা আৰু মোৰ ইলিচ মাছ খোৱাৰ আশা নাই। কি? আজিৰ পৰা ইলিচ মাছ খাব নাপাওঁ? হাই হাই হাই, কি হ'ব এতিয়া? ইলিচ মাছ বিক্ৰী কৰিয়েই আমাৰ ঘৰখন চলি আছিল। আজিৰ পৰা আমি মাছৰ বিজনেছ এৰি ৰাস্তাত ভিক্ষা কৰিব লাগিব। কি হ'ব এতিয়া? গাঁওবুঢ়া ডাঙৰীয়া, ইলিচ মাছ বিক্ৰী কৰিয়েই আমাৰ ঘৰখন পোহপাল দি আছিলোঁ। আজিৰ পৰা আৰু হেৰিটোও নাই। কি কৰোঁ, ক'লৈ যাওঁ, ক'ত ভিক্ষা খোজোগৈ? চেহ পাই, ময়ো মন্ত্ৰষাৰ ক'বলৈ কৈ পালোঁ। আৰু যদি মন্ত্ৰষাৰ কাৰোবাৰ আগত ক'লে নেফাফেই, তেনেহ'লেনো কিয় কৈছিলে? কেনেকৈ নক'ম, আপুনি গাঁওখনৰ মুখীয়া, আপোনাৰ কথানো পেলাব পাৰোঁনে? আপোনাৰ কথা অমান্য কৰিলে আপোনাক অপমান কৰা হ'ব, সেয়েহে ক'বলগীয়া হ'ল। হ'ব হ'ব নগেন মৰাণ ডাঙৰীয়া, এতিয়া আৰু কন্দা কটা কৰিব নালাগে। আজি গধূলি মোৰ ঘৰলৈ গৈ 20,000 টকা লৈ আহিব আৰু তাৰেই কিবা পুঁজি কৰি বিজনেছ চলাব। ধন্যবাদ গাঁওবুঢ়া ডাঙৰীয়া। হ'ব হ'ব। ৰাইজসকল, আজিৰ সভা ইমানতে অন্ত পৰিল। ধন্যবাদ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটিও দবাই দিব। তেতিয়া এই চেনেলটি যেতিয়া ভিডিঅ' আপলোড কৰা হয় আপুনি লগে লগে ন'টিফিকেশ্যনত পাই যাব।
আৰু এটা কথা, ভিডিঅ'টি কেনেকুৱা লাগিল তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই।